নমস্কাৰ, মই সদৌতিকে আজি পুনৰবাৰ মনোৰম অসমলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মজিয়ালৈ মনোৰম অসমৰ মজিয়ালৈ এগৰাকী মিচিং জনগোষ্ঠীৰ সুকণ্ঠী গায়িকাক নিমন্ত্ৰণ কৰি আনিছোঁ। হয়তো তেখেতে ভাল সুবিধা পোৱা হ'লে গীতৰ মাজেদি তেওঁ জগত সভালৈ যাব পাৰিলেহেঁতেন। তথাপিও আমি আশা ৰাখিছোঁ তেওঁ এতিয়াও যথেষ্টখিনি যাব পৰা সমল আছে। তেখেতৰ আপোনালোকে যেতিয়া গীত শুনিব তেতিয়া আপোনালোকে ধৰিব পাৰিব তেখেতৰ মানে কণ্ঠৰ গভীৰতা। বাৰু এখেতৰ নাম হ'ল মীনাক্ষী চিন্তে। মই চিনাকি কৰি দিছোঁ। ধেমাজি জিলাৰ গোগামুখ তথা নাহৰবাৰী পঞ্চায়তৰ তেওঁ বাসিন্দা। তেওঁ সংসাৰ আছে। গতিকে আজি আমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰি তেখেতে আমাৰ ইয়াত মঞ্চলৈ অহাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ, লগতে আপোনাক স্বাগতম জনালোঁ। মীনাক্ষী চিন্তে, এতিয়া আমি প্ৰথমতে এটা গান শুনি লওঁ আপোনাৰ পৰা, নহয় জানো? আপুনি প্ৰথমে কি গান শুনাব? মিচিং আধুনিক, মানে মিচিং আধুনিক গীত, নহয় জানো? ঠিক আছে, আপুনি গীতটো আৰম্ভ কৰক।
সুন্দৰ অতি সুন্দৰ হৈছে অকণমান অসমীয়াত অৰ্থটো কৈ দিব নেকি পপুলা কিন্তু এনেকুৱা মানে গীতৰ কথাখিনি সপোনৰ কথাটো কেতিয়াও বাস্তৱ ৰূপায়িত কৰিব নোৱাৰি নোৱাৰি সেইটো আচ্ছা এই গীতটো আপুনি নিজে লিখিছিলে নহয় নিজে লিখিছোঁ নিজে সুধিছে নিজৰ ঘৰতে আচ্ছা ঠিক আছে বাৰু এতিয়া আপুনি সংগীত জগতৰ লগত সৰুতে কেনেধৰণে আকৃষ্ট হৈছিলে বা কেতিয়াৰ পৰা আপুনি গীত গোৱা আৰম্ভ কৰিছিলে সৰুৰে পৰা মই গীত গাম বাৰু সৰুৰে পৰাই গাম হয় মিউজিক এই আমাৰ স্কুলত মিউজিক ক্লাছ এটা আছিলে মানে মিউজিক মাষ্টাৰ আছিলে আপোনাৰ কোন ক্লাছত তেতিয়া তেতিয়া আমি ছাত্ৰ আছিলে এল পি স্কুলত মিউজিক ক্লাছ আছিলে তেতিয়াৰ পৰা গাই বেষ্ট ছিংগাৰ হৈছিলোঁ মই তেতিয়া বেষ্ট সৰুৰে পৰাই ছিংগাৰ মানে আচ্ছা তাৰপিছত এনেকৈ আৰু মিউজিকটো ভাল পাওঁ মই হয় তাৰপিছতে এনেই আনুষ্ঠানিক সংগীতৰ শিক্ষা লৈছিলে নেকি আনুষ্ঠানিক তেনেকৈ লৈছোঁ বাৰু লৈছিলে ভোকেলত তাৰপিছতে ইতিমধ্যে গম পাইছোঁ আপুনি বিভিন্ন ধৰণৰ এলবাম হেৰি কি বুলি কয় কেছেট কৰিছে ন মই কৰিছোঁ এনেই দুটামান নাম ক'ব নেকি গাইছোঁ বাৰু তেনেকৈ আছে বহুত মোৰ কেছেটো আছে পানী জংকীটো মই গাইছোঁ পৰ্দা কিনিমত আচ্ছা এইখিনিতে এটা কথা পানৈ জংকী মানে মিৰি জীয়ৰী প্ৰথম মিচিং ভাষাত হেৰি চিনেমা ন আচ্ছা তাত আপুনি গান গাইছিলে খুব ভাল কথা জুবিনৰ লগত আচ্ছা এতিয়া মৰম আপোনাৰ জুবিনৰ লগত গীত গাবলৈ পোৱাটো এটা সৌভাগ্য নহয় জানো আচ্ছা তাৰ অকণমান আপুনি দুটামান গুণগুণাই দিয়কচোন দুলাইনমান ডুৱেট গাইছিলে নহয় জানো আচ্ছা খুব ভাল কথা Punna dumilana Punna punpa Mawada ngapa popirpa Mawada ngapa popirpa Bila dumilana Bina sipa তাৰপিছতে আমি পিছৰ গীতলৈ যোৱাৰ আগতে আমাৰ বাদ্যযন্ত্ৰীসকলক চিনাকি কৰি দিওঁ গীটাৰত ভাগ লৈছে আমাৰ নৱবিধি বাঁহী ইমান সুন্দৰ বাঁহী বজাইছে প্ৰিয়ৰাম দত্ত তেখেতৰ অন্য এটা পৰিচয় আছে তেখেতে এখন হাইস্কুলৰ শিক্ষক হয় প্ৰিয়ৰাম দত্ত আৰু এখেতজনে তবলা বজাইছে আমাৰ চন্দন পেগু ৰাজু বুলি কওঁ মৰমত আমি তেখেতে গোগামুখ সংগীত মহাবিদ্যালয়ৰ তবলা শিক্ষক হয় গতিকে এতিয়া আমি আশা কৰিম আপোনাৰ পৰা এটা অসমীয়া গীত আপুনি অসমীয়া গীত এটা আমাক শুনাব লাগিব এতিয়া ঠিক আছে
জোনা কোমল গধূলি তুমি আৰু মই আছো বহি সেই নিৰিবিলি গধূলি সেই নিৰিবিলি গধূলি মৰমে ধুৱাইয়া জোনা কোমল গধূলি তুমি আৰু মই আছো বহি সেই নিৰিবিলি গধূলি সেই নিৰিবিলি গধূলি মৰমে ধুৱাইয়া আশা ৰাখিছো আপুনি মিচিং গীতৰ লগতে অসমীয়া গীতৰ চৰ্চাও অব্যাহত ৰাখিব। আচ্ছা, আপোনালোকৰ বিয়া মানে প্ৰেম বিবাহ হৈছিলে নে নাই
এৰেঞ্জ মেৰেজ হৈছিল চাই চিৰি বিয়া পাতিছিলে আহিছিলি বিয়া পাতিছোঁ চাই চিৰি বিয়া পাতিছিলে এতিয়া আপোনাৰ গীত গোৱাৰ ক্ষেত্ৰত আপোনাৰ স্বামীয়ে উৎসাহ যোগায় নে জোগাইছোঁ যোগাইছে আপোনাৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালী এটা এটা হয় আচ্ছা কি পঢ়ি আছে BSc পঢ়ি আছে BSc খুব ভাল কথা তাৰপিছতে আপুনি এতিয়ালৈকে ৰেডিঅ' বা দূৰদৰ্শনত গীত গোৱাৰ আপোনাৰ অভিজ্ঞতা হৈছে নেকি বাৰু আছে বাৰু অভিজ্ঞতা আছে আছে হয় কেতিয়া গাইছিলে আপুনি মই সৰু আছিলোঁ তেতিয়া ৰেডিঅ'ত নে দূৰদৰ্শন দূৰদৰ্শনটো আছে ৰেডিঅ'টো গাইছিলোঁ সৰুতে আচ্ছা বেছি বয়স নাছিলে মোৰ তেতিয়া তেতিয়া কেনেদৰে যাবলৈ সুবিধা পাইছিলে আপুনি মানে মোৰ এই দাদা আছিল তেতিয়া আচ্ছা সূৰ্য কুমাৰ শিল্পী সূৰ্য কুমাৰ শিল্পী হয় এজন ভাল শিল্পী এজন হয় তেখেতে সুবিধা কৰি দিছিল হয় আচ্ছা গতিকে দৰ্শকসকল আমি আশা ৰাখিম এইগৰাকী প্ৰতিভাৱান শিল্পী এতিয়াও ভৱিষ্যতটো আছে তেখেতৰ স্বামীয়ে যিহেতু তেখেতক উৎসাহ দিয়ে ল'ৰাও BSc পঢ়ি আছে গতিকে গীতৰ চৰ্চাটো যাতে অব্যাহত ৰাখে এতিয়া আমি আনন্দিতম শুনিলোঁ তাৰপিছতে মোৰ কিন্তু এটা মানে মিচিঙৰ কাবান শুনি খুব ভাল লাগে কিয় জানো নাজানো মই তাৰমানে কেতিয়াবা অকলে অকলে খুব কাবান শুনি মানে ভাল পাওঁ মই গতিকে আপোনাৰ মুখত মই আপোনাৰ কণ্ঠত এটা কাবান শুনিব ইচ্ছা কৰিছোঁ এতিয়া Mabonam amad kalgon isutagay Aya tangkampa kolabati tangkampa Mabono tangkampa tapano isudong punoy Dapi napongam mabong isutaga Manamnom samanam manbong isutagayoy Itu saja. এনে কি কৈছে বাৰু গান অলপ Nanti itu birohol git. মানে Kapan? কাবান জানিছে তাৰ মাজত কি কৈছে বাৰু অকণমান Yang ada ni polisi ada. Sore peran ni bukan huruf di sini. Bali lo bali ko hadi sini. Iblag nabo patak ko diba budaya siya. আচ্ছা Exam ni ko ako. Ifale. আমি মানে এই বাস্তৱ পৃথিৱীখনত পৰি আমি ইফালে ইফালে মানে ঈশ্বৰটি হৈ মনৰ আশাবিলাক পূৰণ নহ'লে খুব ভাল কথা আচ্ছা দৰ্শকসকল আৰু আমি মাত্ৰ এটি গীত শুনি পেলাই আমি আজি অনুষ্ঠানটো শেষ কৰিম গতিকে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাম যে আমি এইগৰাকী শিল্পীক আমি আশীৰ্বাদ দিব লাগিব আপোনালোকে আশীৰ্বাদ দিব লাগিব কেনেকৈ আশীৰ্বাদ দিব ধৰক আমাৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু তেনেদৰে আমি এই শিল্পীগৰাকীক আমি আমাৰ মানে অকণমান শক্তিৰে তেখেতক আগুৱাই যোৱাত সহায় কৰিব পাৰিম মই তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ এতিয়া আমি আপোনাক অনুৰোধ জনাম যে আমাৰ বিহু বুলি ক'লে যেনেকৈ অসমীয়া পগলা ঠিক তেনেকৈ ঐনিতমটো ঠিক বিহুৰ লগৰে গতিকে ঐনিতমটো খুব ভাল লগা গতিকে আপুনি শেষত এটা মই আপোনাৰ কণ্ঠত এটা ঐনিতম মই আশা কৰিছোঁ
Masa dan kerelang kapanapun punduna, kapanapun pundubona. Masa dan kerelang kapanapun punduna, kapanapun pundubona. Jasa dan apalagi dengan nolong punduna, dengan nolong pundubona. Kobogatang komona, pilihanay paitaran, paitaran. Asing tidak mauna, nahinahon, oluman, oluman, olaran, oiya. Adiarang aratang, nanaroko mapuna, nanaroko mapunawa. Adiarang aratang, nanaroko mapuna, nanaroko mapunawa. Oy nagpunang mangkolang, nanarokong bemara, nanarokong bemarawa. Kobogatang komona, pilihanay paitaran, paitaran. Asing tidak mauna, nahinahon, oluman, oluman, olaran, oiya. ধন্যবাদ দৰ্শকসকল
মনোৰম অসম হ'ল আপোনালোকৰ অনুষ্ঠান। আমি বাৰেৰহণীয়া অসমীয়া সংস্কৃতি আজি সমৃদ্ধ কৰি তুলিছে বিভিন্ন জনগোষ্ঠী, জাতি জনগোষ্ঠী, সংস্কৃতি, কৃষ্টি সংস্কৃতিয়ে। গতিকে আমাৰ এইটোৱে উদ্দেশ্য যে বিভিন্ন জনগোষ্ঠীৰ মাজত সুপ্ত হৈ থকা প্ৰতিভাসমূহ ৰাইজৰ মাজলৈ উলিয়াই আনিব লাগে। আমি উলিয়াই আনিবলৈ চেষ্টা কৰিম। আপোনাৰ অঞ্চলতো থাকিব পাৰে এগৰাকী সুকণ্ঠী গায়িকা বা নৃত্যশিল্পী। গতিকে আমি আশা ৰাখিম যে আপোনালোকেও তেনেধৰণে আমাৰ অনুষ্ঠানৰ যোগেদি উলিয়াই আনিবলৈ চেষ্টা কৰিব। গতিকে পুনৰবাৰ মই আপোনালোকক ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবৰ কাৰণে আৰু লাইক কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু লগতে আজি এইখিনি সময় আমাৰ মজিয়ালৈ আহি মীনাক্ষী চিন্তে আমাক আমোদ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আপোনাক। নমস্কাৰ ছাৰ।